আজি 14 নৱেম্বৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আজি ৱৰ্ল্ড ডায়েবেটিছ ডে সজাগতা সমদল হিচাপে উলিওৱা হৈছে যিটো সজাগতা সভা আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ ফালৰ পৰাও ডিষ্ট্ৰিক্ট NCD চেলৰ ফালৰ পৰাও ঠিক একেইভাৱে সজাগতা সমদল এটা উলিওৱা হৈছে ইয়াতে যিটো আমাৰ NCD স্ক্ৰিনিং কৰা হয় নন কমিউনিকেবল ডিজিজ তাৰ ভিতৰত আমাৰ ডায়েবেটিছৰ এটা ইয়াৰে পাৰ্ট হয় সো সেইকাৰণে আমি ইয়াতে আমাৰ গোটেইখিনি আমাৰ আশা ছুপাৰভাইজাৰ পাব্লিক আমাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিটৰ গোটেই কৰ্মচাৰীসকলে আৰু লগতে আমাৰ ANM GNM হস্পিটেল এডমিনিষ্ট্ৰেটৰ যিটো চিভিল হস্পিটেলৰ চবেই মিলি আমি সজাগতা সমদল উলিয়াইছোঁ ৱৰ্ল্ড ডায়েবেটিছ ডে 14 নৱেম্বৰ আজি উপলক্ষে। ৱৰ্ল্ড ডায়েবেটিছ ডে এইফালৰ পৰা আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰাও আমি এটা সজাগতা সভা উলিয়াইছোঁ তাত যিহেতু ডায়েবেটিছটোও আছে সেইকাৰণে আমি এইটো সজাগতা সভা উলিয়াইছোঁ।